প্ৰতিদিনে ৰাতিপুৱা টোপনিৰ পৰা উঠি এগিলাচ কুহুমীয়া গৰম পানী খোৱা মাত্ৰই আপোনাৰ শৰীৰৰ চুকে কোণে থকা সমস্ত বিষাক্ত পদাৰ্থবিলাকক বাহিৰ কৰি দিয়ে সেই গৰম পানীয়ে। দীৰ্ঘদিন ধৰি যিসকলে গাঁঠিৰ বিষ জইণ্ট পেইনত ভুগি আছে তেওঁলোকে গৰম পানী অৱশ্যই খাব। আপুনি পান কৰা এই হালকা গৰম পানীয়ে শৰীৰত জমা হৈ থকা অপ্ৰয়োজনীয় বিষাক্ত উপাদান ঘামৰ সৈতে বাহিৰ কৰিব। ফলত শৰীৰৰ বিভিন্ন বিষবোৰ কমিবলৈ ধৰিব। মাথা বিষৰ ক্ষেত্ৰতো একে প্ৰযোজ্য। মূৰ বিষ আৰু ডিঙিৰ বিষ হ'লে অলপ পৰিমাণে গৰম পানী বাৰে বাৰে পান কৰি থাকক। কিছু সময়ৰ পিছত দেখিব আপোনাৰ মূৰ বিষ একেবাৰেই দূৰ হৈ গৈছে। গৰম পানীয়ে ঠাণ্ডাজনিত যিকোনো ৰোগ নিৰাময় কৰিব পাৰে। যিসকলে ঘন ঘন ঠাণ্ডা এলাৰ্জি বা শ্বাসকষ্ট ও বুকুত কফ জমা হৈ থকা সমস্যাত ভুগিছে সেইসকলে সদায় হালকা গৰম পানী পান কৰক। যিসকলৰ ডিঙি খুচখুচাই বা খুচখুচ কাহ কথা ক'ব গ'লেও ডিঙি ভাঙি যায় আপোনাৰ কাৰণে সমাধান হ'ল গৰম পানী পান কৰি লওক। ইয়াৰ ফলত আপোনাৰ এনে সমস্যা দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, হালকা গৰম পানীৰ উপকাৰিতা ইয়াতেই শেষ। হালকা গৰম পানী পান কৰিলে দেহৰ ভিতৰত আৰু কি ঘটে সম্পূৰ্ণ ভিডিঅ'টো চালে আপুনি আৰু কোনোদিনো গৰম পানী পান কৰা বন্ধ নকৰে। প্ৰিয় দৰ্শক, আপুনি যদি অতি দ্ৰুতভাৱে ওজন কমাব বিচাৰে আপুনি জানি অবাক হ'ব যে হালকা গৰম পানী পান কৰাৰ ফলত আপোনাৰ শৰীৰৰ অতিৰিক্ত কেলৰিখিনি গলাই আপোনাক চৰ্বিমুক্ত কৰি দিয়ে এই গৰম পানীয়ে। গৱেষণাই কৈছে হালকা গৰম পানী বৃদ্ধজনিত ৰোগ প্ৰতিৰোধ কৰিব পাৰে যথেষ্ট পৰিমাণে। এইবাৰ আহক এই যে ৰোগৰ কথাখিনি ক'লোঁ যে গৰম পানীৰ মাধ্যমেৰে দূৰ হৈ যাব, কিন্তু এই পানী পান কৰাৰ এক নিৰ্দিষ্ট নিয়ম আছে। অৱশ্যই আপুনি ৰাতিপুৱা শুই উঠিয়েই 1 লিটাৰ কুহুমীয়া বা হালকা গৰম পানী পান কৰিব লাগিব। যদি 1 লিটাৰ পানী পান কৰা আপোনাৰ কাৰণে কষ্টকৰ হয় তথাপিও আপুনি অন্ততঃ 600 পৰা 700 গ্ৰাম পানী পান কৰাৰ চেষ্টা কৰক। মনত ৰাখিব, ৰাতিপুৱা 1 লিটাৰ কুহুমীয়া গৰম পানী পান কৰাৰ পিছত আপুনি যদি টয়লেট কৰে তেন্তে আপোনাৰ গোটেই ৰাতিৰ জমা হৈ থকা বৰ্জিত পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ হৈ যাব। ইয়াৰ ফলত আপোনাৰ শৰীৰ একেবাৰে পৰিষ্কাৰ হৈ পৰিব। ৰাতিপুৱা টোপনিৰ পৰা উঠি যদি এইভাৱে আপুনি 1 লিটাৰ কুহুমীয়া গৰম পানী পান কৰে তেন্তে তাৰ আধা ঘণ্টা পিছত আপুনি ৰাতিপুৱাৰ নাস্তা খাব পাৰে। আৰু এই আধা ঘণ্টাৰ মাজত হালকা ব্যায়াম অথবা খোজকাঢ়িব পাৰে। তেতিয়া দেখিব জীৱনত আৰু কোনোদিন পেটৰ কোনো সমস্যা নাথাকে। গেছ, এচিডিটি, কোষ্ঠকাঠিন্য, ডায়েৰিয়া এই ধৰণৰ সমস্যা একেবাৰে দূৰ হৈ যাব। কেৱল মাত্ৰ এইভাৱে গৰম পানী পান কৰাৰ অভ্যাসটো গঢ়ি তোলক। সম্ভৱ হ'লে ফ্ৰিজৰ পানী পৰিত্যাগ কৰক আৰু গৰম পানী অত্যাধিক মাত্ৰাত গৰম নাখাব। সেই গৰম পানী আপোনাৰ কাৰণে উপকাৰী যি গৰম পানী আপোনাৰ মুখৰ কাৰণে পৰিপূৰ্ণভাৱে সহনীয় মাত্ৰাত থাকে। আশা কৰোঁ ভিডিঅ'টোৰ পৰা উপকৃত হ'ব।